আজি এক বিৰল যাত্ৰা এই যাত্ৰাত তিতা মিঠা গাত সকলো পালোঁ বৰ্তা মই দাদা গৈ আছোঁ ধেমাজি চিলাপথাৰলৈ এইখন হ'ল আমাৰ উইনচাপ হাজৰিকা এইখন ধুনীয়াকৈ সম্পূৰ্ণ হৈ আছে আৰু আমাৰ উজনি অসমৰ ফালে চাহ বাগানৰ কথা আপোনালোকে চাগে নিশ্চয় জানে ধুনীয়াটো হয়েই এতিয়া পাই গ'লোহি মৰাণত তাকে কাম আছিলে কামটো কৰি পিনি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ মানে আজি আমি গৈ আছোঁ চিলাপথাৰৰ কাৰণটো হ'ল বৰ্তা কৰ্মসূত্ৰে থাকে অৰুণাচল প্ৰদেশত মানে অৰুণাচলত নথওঁগৈ আমি চিলাপথাৰলৈকে তেওঁক থ'বলৈকে যাম ভাবিছিলোঁ তেওঁক আমি চুকাফা তিনিআলিৰ পৰা এৰি দিম ইয়াৰ পৰা তেওঁ বাছত যাব খালি গাড়ী এখন নাপালোঁ চিলাপথাৰলৈ যোৱা সেইকাৰণে আকৌ আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ এতিয়া আমি চিলাপথাৰলৈ সোমোৱা ৰাস্তাটো সোমাই দিলোঁ ফাইনেলি গৈ বহুত দেৰি অন্তত আমি পাই গ'লোঁ এয়া চিলাপথাৰ টাউন চিলাপথাৰতে বৰ্তাক বাই বাই দি আমি আকৌ ঘৰতে যাত্ৰা আৰম্ভ কৰিলোঁ পিছে যাত্ৰাটো এক বিৰল আছিল ইয়াত গাত গোট বহুত আছিলে কাৰণ আমাৰ যেতিয়া বগীবিল দলং পাৰ হয় ৰাস্তাটো ইমানেই বেয়া মই কৈছোঁ নহয় আমাৰ যোৰহাটৰ ৰাস্তাৰ গতি একেই হৈ পৰিলে ইয়াৰে খেতি আৰু ইয়াৰ ফাইনেলি বগীবিল দলং এইখন পিছে আজি ভিডিঅ'টো ইমান আছিল বাই